Welcome viewers, আজি কথা পাতিবলৈ লৈছো ডিটাৰমাইনাৰ সম্বন্ধে অৰ্থাৎ what is a determiner determiner বুলি ক'লে আমি কি বুজো A determiner is a word that comes before a noun and limits its meaning অৰ্থাৎ determiner এনেকুৱা এটা শব্দ যি নাউনৰ আগত বহিব আৰু তাৰ সেই নাউনটোৰ অৰ্থক এক বিশেষভাৱে নিৰ্দেশনা দিব ইয়াৰ অৰ্থক বিশেষভাৱে বুজাব তেনেকুৱা ৱৰ্ডটোৱে হ'ল ডিটাৰমাইনাৰ এতিয়া ডিটাৰমাইনাৰ বহু প্ৰকাৰৰ আছে আমি সাধাৰণতে ইয়াক 6 প্ৰকাৰত ভাগ কৰা দেখা পাওঁ সেইবোৰ হ'ল আৰ্টিকলবিলাক ডিটাৰমাইনাৰ যেনে a and d এইকেইটা ডিটাৰমাইনাৰ আকৌ ডেমনষ্ট্ৰেটিভ এডজেক্টিভ ডেমনষ্ট্ৰেটিভ এডজেক্টিভ যেনে দিছ ডেট দিজ দোজ এইবিলাক ডেমনষ্ট্ৰেটিভ এডজেক্টিভ ডিটাৰমাইনাৰ আকৌ পজেছিভ এডজেক্টিভ মাই আৱাৰ ইয়'ৰ হিজ হাৰ ইটছ ডিয়াৰ এই পজেছিভ এডজেক্টিভবিলাকো ডিটাৰমাইনাৰ এডজেক্টিভছ অফ কোৱান্টিটি এণ্ড নাম্বাৰ যেনেকুৱা some, any, much, many এইবিলাক এডজেক্টিভছও আকৌ ডিটাৰমাইনাৰ যেনেকুৱা অৰ্ডিনেলছবিলাক ডিটাৰমাইনাৰ যেনেকুৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এটচেট্ৰা যিবিলাক অৰ্ডিনেলছ এইবিলাকো ডিটাৰমাইনাৰ আকৌ কাৰ্ডিনেলছ 1 2 3 4 এইবিলাক কাৰ্ডিনেলছবিলাকো ডিটাৰমাইনাৰ আকৌ কোৱান্টিটেটিভছ যেনেকুৱা লিটিল ফিউ সাম এনি মাছ মেনি সেভাৰেল এইবিলাক কোৱান্টিটেটিভবিলাকো ডিটাৰমাইনাৰ এনেধৰণে আমি 6 প্ৰকাৰত ডিটাৰমাইনাৰবিলাক ভাগ কৰা দেখিবলৈ পাওঁ ইয়াৰ পিছত আমি বেলেগ বেলেগ ডিটাৰমাইনাৰৰ বিষয়ে আলোচনা কৰিম গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে ইয়াৰ দ্বাৰা উপকৃত হ'লে কমেণ্ট ছেকশ্যনত জনাব বাকি আকৌ কিবা প্ৰয়োজনীয় বিষয় আলোচনা কৰিব লগা হ'লে আমাৰ ভিডিঅ'ৰ যি কমেণ্ট ছেকশ্যন থাকিব তাত আপোনালোকে নিশ্চয় জনাব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাটছিং প্লিজ ছাবস্ক্ৰাইব মাই চেনেল যাতে আপোনালোকে ভৱিষ্যতে মই এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে জানিব পাৰে তাৰ কাৰণে বেল আইকনটো টিপি ৰাখিব ধন্যবাদ